নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত দিবলৈ এটি ভাল খবৰ, চৰকাৰৰ ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনি পোৱাসকলৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ। শীঘ্ৰে আপোনালোকে লাভ কৰিব ধন। আপোনালোকৰ একাউণ্টত এতিয়া 1250 টকাৰ সলনি 1400 টকাকৈ সোমাব। বন্ধুসকল, এই মুহূৰ্তত দিবলৈ এটি ভাল খবৰ। শীঘ্ৰে লাভ কৰিব আপোনালোকে অৰুণোদয় আঁচনিৰ ধন। 2023 বৰ্ষত অৰুণোদয় আঁচনি 2.0 যিসকলে এপ্লাই কৰিছিল সেইসকলৰ বাবে আছে এটি ভাল খবৰ, কিয়নো এতিয়া আপোনালোকে 1400 টকাকৈ লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। 2023 বৰ্ষত অৰুণোদয় আঁচনি 2.0 এপ্লাই কৰাসকলৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ, কিয়নো 1250 টকাৰ হ'লে এতিয়া আপোনালোকে 1400 টকাকৈ মাহেকত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যিসকল লোকে আগৰ পৰাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে সেইসকলৰ বাবেও ভাল খবৰ লৈ আহিছোঁ, কাৰণ সেইসকলেও পাব 1400 টকাকৈ। আগতে পাইছিল 1250 টকাকৈ, এতিয়া 1250 টকাৰ পৰা 1400 টকাকৈ লাভ কৰিব পাৰিব। 2023 বৰ্ষত এপ্লাই কৰা 27 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1400 টকাকৈ মাহেকত। অৰুণোদয় আঁচনিৰ ধন 1400 টকাকৈ লাভ কৰিব পাৰিব। এই মুহূৰ্তত ডাঙৰ খবৰ, চৰকাৰৰ ডাঙৰ খবৰ। অহা মাহৰ 10 তাৰিখৰ পৰা, অৰ্থাৎ আপুনি এপ্ৰিল মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব 1400 টকাকৈ। আপোনালোকে অহা মাহতেই লাভ কৰিব পাৰিব 1400 টকাকৈ অৰুণোদয় আঁচনিৰ ধন। বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰিছিলে 2023 বৰ্ষত অৰুণোদয় 2.0 বাবে এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই আপুনি এতিয়াই গৈ চেক কৰক। আপুনি লাভ কৰিব পাৰিব 1400 টকাকৈ মাহেকত। যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ গৈছে তেতিয়াহ'লে আপুনি এতিয়াৰ পৰা মাহেকত 1400 টকাকৈ লাভ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো কেনেকৈ লাগিছে, যদি ভাল লাগিছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব, যাতে 8জনৰ ওচৰলৈ গুচি যায়, লগে লগে সেইসকল লোকে চাব পাৰে ভিডিঅ'টো।